আহিছিলোঁ এতিয়া আমি যাম জিমৰ ফালে জিমৰ কাৰণে ৰেডি হওঁ আপোনালোকে চাই থাকক মই এতিয়া জিমৰ কাৰণে ৰেডি এতিয়া আমি জিমৰ ফালে যাম নমস্কাৰ বন্ধুসকল মই লিয়াজ মই আপোনালোকক সকলোকে স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেল ব্লগিং লিয়াজত তেতিয়াহ'লে বলক এতিয়া আমি জিমৰ ফালে আগবাঢ়ো বন্ধুসকল এতিয়া আমি গৈ আছোঁ আমাৰ গাঁৱৰ এই ভাঙা চিঙা ৰাস্তাৰে জিমলৈ বুলি আৰু ইমান সময়ে কথাখিনি লাহে লাহে কৈ আছিলোঁ কাৰণ গোটেইখিনি ঘুমি আছে সেইকাৰণে জোৰে কথা কোৱা নাই বলক আমি জিমলৈ যাওঁ আৰু আপোনালোকে চাই থাকক আগলৈ ভিডিঅ' তো গাইজ এতিয়া আমি পাই গ'লোঁ ভাল ৰাস্তা আৰু আমি এতিয়া ন টেনশ্যন গৈ থাকিম আগত মোৰ বন্ধু এজন আছে প্ৰথমতে সিয়াক ল'ম আৰু তাৰপিছত ডাইৰেক্ট জিম তো গাইজ এইটো হৈছে আমাৰ ৰাতিপুৱাৰ অভয়পুৰী টাউন চব বন্ধ চেঞ্জ কৰিলোঁ আৰু এতিয়া যাম কলেজৰ ফালে অকণমান ফৰ্ম ফিলাপৰ কাম আছে এতিয়া আমি গৈ আছোঁ কলেজৰ ফালে মোৰ লগত আৰু এজন যাব এতিয়া বৰ্তমান কেতিয়া এখন বাজাই গৈছোঁ সি বোলে চাহ খায় এতিয়া আমি চাহ খাম চাহ হ'ল যে আমি আহিছিলোঁ কলেজত কিন্তু অকণমান দেখি অফিচলৈ খোলা নাই ই আৰু মই বৰ্তমান গোটেই কলেজখনত খেলি কৰি আছোঁ এটা পকাও নাই এটা বিকিলাও নাই আমি এতিয়া যাই আছোঁ ঘৰৰ ফালে আৰু আমাৰ কলেজৰ কামখিনি গোটেই হৈ গ'ল আৰু আমাৰ বৰ্তমান দীপ ভাইয়ে চাইকেল চলাই আছে সেইফালে আমি আমাৰ দীপ ভাইক বাই বাই দি পেলালোঁ আৰু এতিয়া আমি যাই আছোঁ ঘৰৰ ফালে কামত ব্যস্ত আছিলোঁ সেইকাৰণে ব্লগ কৰা হোৱা নাই আৰু এতিয়া সন্ধিয়াই হ'ল এডিট কৰিবলগীয়া আছে তেতিয়াহ'লে লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ